আপুনি PM কিষাণ আঁচনিত এপ্লাই কৰিছে নেকি? আপোনাৰ এপ্লিকেশ্যনৰ ষ্টেটাছ কি? আপোনাৰ একাউণ্টত ধন সোমাইছে নে নাই? আপোনাৰ একাউণ্টত ধন কেতিয়া সোমাইছে? কেইটা ইনষ্টলমেণ্ট বাকী আছে? কেইটা ইনষ্টলমেণ্ট পাইছে? যদিহে এইবোৰৰ বিষয়ে জানিব খুজিছে, এই ভিডিঅ'টো আপোনাৰ কাৰণে। এই ভিডিঅ'টোত ষ্টেপ বাই ষ্টেপ দেখাব চেষ্টা কৰিম কেনেকৈ আপুনি আপোনাৰ একাউণ্ট ডিটেইলছ মানে আপোনাৰ একাউণ্টত পইচা কেতিয়া সোমাইছে, কেতিয়া সোমাব, বা কিমানটা ইনষ্টলমেণ্ট বাকী আছে, কেনেকৈ চাব পাৰিব ইয়াতে মই দেখাব চেষ্টা কৰিম। প্ৰথমতে আপুনি ইয়াৰ কাৰণে যিকোনো এটা ব্ৰাউজাৰত PM কিষাণ বুলি লিখিব লাগিব। এইটো চাওক, PM কিষাণ লিখাৰ লগে লগে ইয়াতে আপোনাৰ বহুতকেইটা লিষ্ট আহিব। তো আপুনি গোটেইকেইটা লিষ্টত নগৈ প্ৰথম যিটো লিষ্ট আহিছে PM কিষাণ থকা এইটো লিষ্টত ক্লিক কৰক। ইয়াত চাওক PM কিষাণ PM সন্মান নিধি ৱেব পেজটো খুলিছে। ইয়াতে আপুনি আপোনাৰ ষ্টেটাছ চেক কৰিব লাগে। ষ্টেটাছ চেক কৰাৰ আগতে মই অলপ ক'ব ট্ৰাই কৰিম PM কিষাণ স্কিম কি। PM কিষাণ স্কিমটো হ'ল এটা চেণ্ট্ৰেল ছেক্টৰ স্কিম। ইয়াৰে 100% গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই ফাণ্ড কৰে আৰু এইটো ষ্টাৰ্ট হৈছে 2018 পৰা। এই স্কিমটোৰ আণ্ডাৰত ইয়াতে চাব পাৰে প্ৰত্যেকটো ফেমিলিত প্ৰত্যেক বছৰ 6,000কে টকা দিয়া হয়। ইয়াতে ফেমিলি মানে এটা ফেমিলিত হাজবেণ্ড ৱাইফ আৰু তেওঁলোকৰ সতি সন্ততিক বুজোৱা হৈছে। আৰু ইয়াৰ PM কিষাণৰ যি টকা আছে এই টকা আপোনাৰ একাউণ্টত ডাইৰেক্টলি ট্ৰান্সফাৰ হয়। আৰু ইয়াৰে প্ৰথম ইনষ্টলমেণ্টটো ষ্টাৰ্ট হৈছিলে 2018ত। এয়া চাওক PM কিষাণৰ ৱেব পেজটো। ইয়াতে চাব পাৰিছে আপুনি ফাৰ্মাৰ কৰ্ণাৰ। এই ফাৰ্মাৰ কৰ্ণাৰৰ আণ্ডাৰত ইয়াতে চাওক বেনিফিচিয়াৰী ষ্টেটাছ। বেনিফিচিয়াৰী ষ্টেটাছত মই ক্লিক কৰিলোঁ। এতিয়া এয়া চাওক বেনিফিচিয়াৰী ষ্টেটাছ আহিলে। ইয়াতে লিখা আছে আধাৰ নাম্বাৰ, একাউণ্ট নম্বৰ আৰু মোবাইল নম্বৰ, মানে এই তিনিটাৰ যিকোনো এটা দিলে আমি ইয়াতে চাব পাৰিম। ছাপ'জ মই আধাৰ নাম্বাৰটো দিলোঁ, আধাৰ কাৰ্ড নাম্বাৰ। চাওক আধাৰ কাৰ্ড নাম্বাৰ দিয়া গ'ল। এতিয়া গেট ডাটাত ক্লিক কৰিব লাগিব। এতিয়া গেট ডাটাত ক্লিক কৰা হ'ল। এয়া চাওক পুৰা ডিটেইলছ আহিছে। যিজন বেনিফিচিয়াৰী কোনে এপ্লাই কৰিছে, কোনটো ষ্টেটৰ পৰা এপ্লাই কৰিছে, একাউণ্ট নম্বৰ কি, পান কাৰ্ড নম্বৰ কি, আধাৰ কাৰ্ড কি, গোটেই বস্তুবিলাক আছে। এইটো থাকক ষ্টেটাছ, পে'মেণ্ট ষ্টেটাছ, ফাৰ্ষ্ট ইনষ্টলমেণ্ট। ফাৰ্ষ্ট ইনষ্টলমেণ্টটো কেতিয়া হৈছে? ফাৰ্ষ্ট ইনষ্টলমেণ্টটো আহিছে আপোনাৰ ক্ৰেডিট ডেট 5 তাৰিখ 4 মাহ 2019, মানে 2019ত প্ৰথম ইনষ্টলমেণ্টটো পোৱা গৈছিল। ছেকেণ্ড ইনষ্টলমেণ্টটো চিমিলাৰলি আপোনাৰ ইয়াতে 1/5/2019 তাৰিখে সোমাইছে। এনেকৈ আপোনাৰ থাৰ্ড ইনষ্টলমেণ্টটো 16/9/2019ত সোমাইছে। এতিয়া একেদৰে ফ'ৰ্থ ইনষ্টলমেণ্টটো আপোনাৰ 2 জানুৱাৰী 2020ত সোমাইছে, 2/1/2020। একেদৰে পঞ্চম ইনষ্টলমেণ্টটো সোমাইছে আপোনাৰ 15/4/2020। সেই একেদৰে আপোনাৰ ইয়াতে চাব পাৰে 6 ইনষ্টলমেণ্টটো সোমাইছে আপোনাৰ 9/8/2022। 7th ইনষ্টলমেণ্টটো সোমাইছে ইয়াতে 25 ডিচেম্বৰ 2020। শেষৰ ইনষ্টলমেণ্ট 2021ত সোমাইছে 14/5/2021। এয়া হ'ল এটা আপোনাৰ টেকনিক আপোনাৰ একাউণ্টৰ ডিটেইলছ জানিবৰ কাৰণে, ষ্টেটাছ জানিবৰ কাৰণে। চিমিলাৰলি আমি আৰু এটা টেকনিক আছে য'ত আমি চাব পাৰোঁ যে আপোনাৰ PM কিষাণ একাউণ্টত পইচা সোমাইছে নে নাই বাকী। তাৰে কাৰণে আপুনি ডেছবৰ্ডত ক্লিক কৰিলোঁ। ইয়াতে চাওক ষ্টেট, ডিষ্ট্ৰিক্ট, ছাব ডিষ্ট্ৰিক্ট, ভিলেজ, এইবিলাক আমি চিলেক্ট কৰিম। ইয়াতে চিলেক্ট কৰা হ'ল অসম, ডিষ্ট্ৰিক্ট গোৱালপাৰা, ছাপ'জ ছাব ডিষ্ট্ৰিক্ট বালিজানা, ভিলেজ, ইয়াতে যিকোনো এটা চুজ কৰিব পাৰি। ইয়াতে গোৱালপাৰা ডিষ্ট্ৰিক্টত যিমান ভিলেজ আছে ইয়াতে আহিব। ইয়াতে চাওক প্ৰথমতে ইয়াতে বহুতকেইটা ডিষ্ট্ৰিক্ট আছে। ছাপ'জ ইয়াৰে মই এটা
সিলেক্ট কৰিম, যিকোনো এটা সিলেক্ট কৰিম। কোনটো সিলেক্ট কৰিম? সাপোজ মই কোনটো সিলেক্ট কৰিম? ইয়াৰে যিকোনো এটা সিলেক্ট কৰিব পাৰে, তথাপিও ঠিক আছে বাৰু। মই গোবিন্দপুৰটো সিলেক্ট কৰিলোঁ, তাৰপিছত শ্বৰ্ট ক্লিক কৰিলোঁ। ইয়াত চাওক কিছুমান ডেটা আহিছে। তো ইয়াতে কি কৰিম? মই পেমেণ্ট ষ্টেটাছত ক্লিক কৰিম। পেমেণ্ট ষ্টেটাছত ক্লিক কৰাৰ লগালগ এইটো ভিলেজৰ আণ্ডাৰত যিমান মানুহে এপ্লাই কৰিছে সবৰে এটা লিষ্ট আহিছে। ইয়াতে চাব পাৰে যিমান মানুহ আছে সকলোৰে এটা লিষ্ট আহিছে। লিষ্টত ফাদাৰ নেম, মাদাৰ নেম, ৰেজিষ্ট্ৰেশ্যন পিৰিয়ড, নাম্বাৰ অফ ইনষ্টলমেণ্ট ডিউ, নাম্বাৰ অফ ইনষ্টলমেণ্ট পেইড, গোটেই বস্তুটো আছে। এতিয়া সাপোজ যিকোনো এজন মানুহৰ চাব চেষ্টা কৰিম। এয়া চাওক, মই এটা ক্লিক কৰিলোঁ, আলম ৰাভা। ইয়াতে আলম ৰাভা, ইয়াতে চাব পাৰে গোৱালপাৰা ডিষ্ট্ৰিক্ট, আসাম ষ্টেট। ইয়াতে চাব পাৰিব আপুনি প্ৰথম ইনষ্টলমেণ্টটো। এয়া প্ৰথম ইনষ্টলমেণ্টটো কেতিয়া পাইছিলে? 2019। ছেকেণ্ড ইনষ্টলমেণ্ট 19, থাৰ্ড ইনষ্টলমেণ্ট 19, ফ'ৰ্থ ইনষ্টলমেণ্ট 20, ফিফ্থ ইনষ্টলমেণ্টটো 2020 পাইছিলে। ছিক্স ইনষ্টলমেণ্টটো পাইছিলে আপোনাৰ 2020। ছেভেন্থ ইনষ্টলমেণ্টটো 2021, 15/5/5।